ভাৰতবৰ্ষৰ মুঠ চাহ উৎপাদনত অসমে কিমান চাহ যোগান ধৰে? অপশ্যন এ 51%। নেক্সট কুৱেশ্যন, অসমত প্ৰথমটো তেল শোধনাগাৰ ক'ত স্থাপন কৰা হয়? অপশ্যন বি 1901 চনত ডিগবৈত স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন, বঙাইগাঁও তেল শোধনাগাৰ কেতিয়া স্থাপিত কৰা হয়? অপশ্যন 1962 চনত। অসম চুক্তি অনুযায়ী অসমত প্ৰতিষ্ঠিত হোৱা তেল শোধনাগাৰটোৰ নাম কি? অপশ্যন চি নুমলীগড়। নেক্সট কুৱেশ্যন, অসমত সৰ্বপ্ৰথম কিমান চনত ৰেলপথ স্থাপন হৈছিল? অপশ্যন চি 1882 চনত। নেক্সট কুৱেশ্যন, অসমৰ তামৰ আখৰ ঠাইখনৰ নাম কি? অপশ্যন ডি ধুবুৰী জিলাৰ মহামায়া পাহাৰ। নেক্সট কুৱেশ্যন, অসমৰ বাঁহ বেতৰ বস্তু উৎপাদন হোৱা ঠাইখনৰ নাম কি? অপশ্যন এ নলবাৰী জিলাৰ মুকুকুচি গাঁৱত। নেক্সট কুৱেশ্যন, হাতী দাঁতৰ বস্তু তৈয়াৰ কৰা ঠাইখনৰ নাম কি? অপশ্যন চি বৰপেটা। নেক্সট কুৱেশ্যন, এৰী মুগা পাট কাপোৰ উৎপাদন হোৱা ঠাইখনৰ নাম কি? অপশ্যন ডি শুৱালকুছি। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম অসমীয়া সঞ্চালক গৰাকী কোন? অপশ্যন চি গণেশ ফুকন। নেক্সট কুৱেশ্যন, পিতলৰ বাচন তৈয়াৰ কৰা ঠাইখনৰ নাম কি? অপশ্যন এ হাজো। বিশ্বৰ মুঠ চাহ উৎপাদনৰ অসমে কিমান অংশ উৎপাদন কৰে? অপশ্যন ডি 1/6। নেক্সট কুৱেশ্যন, অসমৰ মুঠ শ্ৰমিকৰ কিমান ভাগ শ্ৰমিক চাহ উদ্যোগৰ লগত জড়িত? অপশ্যন এ 17%। নেক্সট কুৱেশ্যন, অসমৰ কোন ঠাইত ৰাজ্যিক চিৰিয়াখানা আছে? অপশ্যন চি গুৱাহাটীত। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত আছে? অপশ্যন বি যোৰহাটত। অসমৰ কোন ঠাইত বন গৱেষণা কেন্দ্ৰ অৱস্থিত? চি যোৰহাটত। অসমৰ কোন ঠাইত মানসিক ৰোগৰ চিকিৎসা আছে? এই কুৱেশ্যনটো আপোনালোকে জানিলে কমেণ্টত জনাব। থেংক ইউ।